প্ৰেগনেন্সিৰ সময়ত কঁকালৰ বিষটো সাধাৰণতে দেখা যায়। এইটো কোনো নতুন বা ডাঙৰ প্ৰব্লেম নহয়। আপোনাৰ যোনটো কঁকালৰ বিষ সেইটো আপুনি বহুখিনিলৈকে কমাব পাৰিব বা প্ৰিভেন্টো কৰিব পাৰিব যদি আপুনি এই 6টা কথা মনত ৰাখে। ভালকে শুনিব। 1 নম্বৰ হ'ল আপোনাৰ প্ৰেক্টিচ গুড পশ্চাৰ। আপোনাৰ কিছুমান ভাল ভংগী অভ্যাস কৰক। আপোনাৰ যেতিয়া প্ৰেগনেন্সিটো আগবাঢ়ি গৈ থাকে, ডাঙৰ হৈ গৈ থাকে, আপোনাৰ পেটটো ডাঙৰ হৈ আগলৈ গৈ থাকে, তেতিয়া আপোনাৰ চেণ্টাৰ অফ গ্ৰেভিটি, যোনটো আপোনাৰ বডি চেণ্টাৰ অফ গ্ৰেভিটিটোও অলপ চেঞ্জ হয়। চেণ্টাৰ অফ গ্ৰেভিটিটো যেতিয়া আগলৈ গুচি যায়, সেইটো কম্পেনচেট কৰিবৰ কাৰণে আপুনি অলপ পিছফালে বেণ্ড হৈ দিয়ে, পিছফালে কঁকালটো বেকা কৰি পিনে খোজকাঢ়িবলৈ আৰম্ভ কৰে। এনেকুৱা যেতিয়া বেছি দীঘলীয়া সময়লৈকে আপুনি কৰিব, তেতিয়া সেই মাচলবিলাক ষ্ট্ৰেইন হয়, টান খায়। টান খালে লাহে লাহে কঁকালৰ বিষ আৰম্ভ হৈ যায়। সেইকাৰণে আপুনি মন কৰিবলগীয়া কথা এইটো যে আপুনি যেতিয়া থিয় হৈ থাকে, তেতিয়া সদায় ষ্ট্ৰেইটকে থিয় হ'ব। কেতিয়াও কঁকালটো বেকা নকৰিব। আপোনাৰ চেষ্টটো ফুলাই ৰাখিব, শোল্ডাৰ্ছবিলাক লুজকে ৰাখিব। আপুনি যেতিয়া খোজকাঢ়ি যায়, তেতিয়া সদায় আপুনি চাইডত থকা ৱালখন বা যদি ৰেলিং আছে ৰেলিঙত বা ধৰিব পৰা বস্তু সকলোতে ছাপোৰ্ট লৈ লৈ আপুনি সদায় খোজকাঢ়িব আৰু খোজকাঢ়োতে লাহে লাহে খোজকাঢ়িব। আপোনাৰ যদি কিবা কাৰণত বহুত দীঘলীয়াকে থিয় হৈ থাকিবলগীয়া হয়, তেতিয়া আপুনি কি কৰিব, সৰু টুল এখন ল'ব। টুল এখন লৈ এটা ভৰি সেই টুলখনৰ ওপৰত ছাপোৰ্ট দি ৰাখি দিব। এটা ভৰিৰ ওপৰতহে আপুনি গোটেই ভৰটো দিব। অলপ সময় পিছত আপুনি সেইটো চেঞ্জ কৰি ল'ব। এতিয়া ইটো ভৰিৰ ওপৰত ভৰ দিব আৰু টুলখনত এইটো ভৰি ছাপোৰ্টত ৰাখি দিব। আৰু যদি আপুনি বহুত দীঘলীয়াকে বহি থাকিব লগা হয়, তেনেহলে আপুনি চাব যে এনেকুৱা এখন চকী যোনখনে আপোনাৰ পিঠিটোত ছাপোৰ্ট দিব পাৰে, বা আপুনি সৰু গাৰু এটাও লৈ পিনে আপুনি পিঠিত পিছফালে দি ল'ব পাৰে। সঠিক এচেছৰিজ বিলাক আপুনি ল'ব লাগিব। তাৰ মানে কি হয়, আপুনি পিন্ধা জোতাযোৰকে ধৰি লওক বা চেণ্ডেলযোৰ ধৰি লওক, আপুনি যদি হিলছ পিন্ধে তেতিয়া আপোনাৰ পৰাৰ সম্ভাৱনাটোও বেছি আছে আৰু কঁকাল বিষ হোৱাৰ সম্ভাৱনাটোও বেছি হয়। সেইকাৰণে কেতিয়াও হিল নিপিন্ধিব। তাৰ বদলি আপুনি ফ্লেটছ পাই ল' হিলছ বিলাক থাকে, তেনেকুৱা চেণ্ডেল জোতা পিন্ধিব পাৰে। ইয়াৰ লগতে আপুনি মেটাৰনিটি বেল্ট কিছুমান ব্যৱহাৰ কৰিব পাৰে। মেটাৰনিটি বেল্ট মানে কঁকালত এটা বেল্ট পায়, তেনেকুৱা বেল্টটো মাৰি থলে আপোনাৰ কঁকালৰ বিষটো বহুখিনিলৈকে ৰেহাই পাব পাৰে। 3 নম্বৰত আহিলে লিফ্ট প্ৰপাৰলি। যিকোনো বস্তু যেতিয়া আপুনি দাঙে সেইটো প্ৰপাৰলি দাঙিব লাগিব। আপুনি যদি থিয় হৈ কঁকালটো বেকা কৰি মাটি বা বস্তুটো উঠাই আনিব চেষ্টা কৰে, তেতিয়াহলে আপোনাৰ কঁকালৰ বিষটো বেছিকে হ'ব। আপুনি কি কৰিব লাগিব, আপুনি বহিব লাগিব। বহি পিনে পকাৰ তলৰ পৰা বস্তুটো দাঙি আনিব লাগিব। তেতিয়া আপোনাৰ কঁকাল বিষটো বহুখিনিলৈকে কমকে হয়। 4 নম্বৰ পইণ্ট হ'ল, আপুনি যেতিয়া শুৱে সদায় চাইড কৰি শুব। কেতিয়াও পিঠিটো দি ফ্লেটকে নহ'ব। আৰু যেতিয়া চাইডকে শুৱে, আপুনি ধৰি লওক আধা ঘণ্টা এফালে চাইড কৰি শুলে লেফ্ট চাইড, আকৌ আধা ঘণ্টা ৰাইট চাইড কৰি শুলে। আৰু যেতিয়া চাইডকে শুৱে, আপোনাৰ আঁঠুকেইটা এটা আঁঠু এটলিষ্ট বেণ্ড কৰি ৰাখে। আৰু কি কৰিব পাৰে, দুইটা আঁঠুৰ মাজত আপুনি এটা গাৰু ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ আজিকালি মাৰ্কেটত বহুত বস্তু পায়, প্ৰেগনেন্সি পিলো বুলি ক'লে আপোনাক তেনেকুৱা বস্তু দি দিব, যোনটো আপুনি আঁঠু দুটাৰ মাজত ভৰাই ৰাখিব পাৰে। এইবিলাক ব্যৱহাৰ কৰিলে আপোনাৰ কঁকাল বিষটো বহুতখিনি কমি থাকে। 5 নম্বৰ পইণ্ট, যদি আপোনাৰ কঁকালৰ বিষ অলপ অলপ আৰম্ভ হৈছে, তেনেহলে আপুনি গৰম বা ঠাণ্ডা মাছাজ দিব পাৰে বা হেক দিব পাৰে। এইবিলাক কৰিলেও আপোনাৰ বিষটো বহুতখিনিলৈকে কমি থাকে। 6 নম্বৰ পইণ্ট হ'ল ফিজিকেল এক্টিভিটি। আপোনাৰ দৈনন্দিন জীৱনত ফিজিকেল এক্টিভিটিটো আপুনি আনিব লাগিব। ফিজিকেল এক্টিভিটি মানে এইটো নহয় যে আপুনি একদম দৌৰিব লাগিব বা হেভি ৱেইট উঠাব লাগিব, তেনেকুৱা নহয়। আপোনাৰ ফ্লেক্সিবিলিটিটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে কিছুমান য়োগা কৰিব পাৰে আপুনি। আপুনি যদি ইণ্টাৰনেটত চাৰ্চ কৰে প্ৰেগনেন্সি য়োগা বুলি, তেনেহলে আপোনাৰ ঢেৰ বস্তু পাই যাব প্ৰেগনেন্সিত কি কি য়োগা কৰিব পাৰি। এইখিনিতো হৈ গ'ল আপুনি কৰিব পৰা বস্তু। কিন্তু আপোনাৰ যদি কঁকালৰ বিষটো বোলে 2 সপ্তাহ মান হৈ গৈছে, ভাল পোৱা নাই, বিষটো বহুত বেছি হৈছে, বা আপোনাৰ বিষটোৰ লগতে আপোনাৰ প্ৰস্ৰাৱ জ্বলা পোৰা হৈছে, বা জ্বৰ আহিছে, বা আপোনাৰ অলপ ব্লিডিং নিচিনাও হৈছে, তেনেহলে আপুনি ডক্টৰৰ ওচৰত যাব লাগিব। কঁকাল বিষটো সাধাৰণতে বহুখিনিলৈকে আপুনি নিজে কমাব পাৰে, কিন্তু যদি এইবিলাক চেষ্টা কৰাৰ পিছতো আপোনাৰ কম হোৱা নাই, তেনেহলে আপুনি নিশ্চয় ডক্টৰৰ ওচৰত যাওক।